সকল বহুত দিনৰ মূৰত আহিছোঁ দেই, আকৌ এটা ভ্লগ লৈ পেলাই, ডেইলি ভ্লগ মানে দিনটো কি কৰোঁ তাকে আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ। এনেকৈ ভিডিঅ' মানে দিমকৈ থাকিয়ে যায়গৈ, মোৰ এলাহতে ভিডিঅ' দিবলৈ মানে নহয়গৈ। ডেইলি ভ্লগ দিম বুলি ভাবোঁহে, কিন্তু এই এডিট কৰা মানে এলাহতে, ভিডিঅ'টো দিয়া এলাহতে মানে মোৰ থাকি যায়গৈ, শেষত ভিডিঅ' ডিলিট কৰি পেলাই থৈ দিওঁ। আজি ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছোঁ। এইফালে হাঁহৰ মাংস কালি আনিছিলে, ৰাতি খালোঁ আমি ৰঙালাওৰ লগত। তাৰপিছত আজি এতিয়া মই এনেকৈ শুকানকৈ খাবলৈ মন গৈ আছিলে বহুত দিনৰ পৰা মানে, সেইকাৰণে ড্ৰাইকৈ বনাম অকণমান আজি। আলু দিম আৰু এতিয়া এয়া ধুনীয়াকৈ তেলতে মাংসখিনি ভাজি আছোঁ আৰু অকণমান মছলাও দিছোঁ, বেছি মছলা ব্যৱহাৰ কৰা নাই। এইফালে জিৰা, ধনিয়া আৰু ৰেড চিলি অকণমান গোটেইখিনি মিক্স কৰি থোৱা আছিলে মানে, তাৰে অকণমান দিলোঁ আৰু আদা নহৰু দি দিছোঁ। সেয়াই আৰু চবেই যেনেকৈ বনায় তেনেকৈ বনাইছোঁ আৰু কেনেকুৱা লাগিলে আপোনালোকে জনাবচোন বাৰু। অকণমান ইয়াতে জালুকো দিম এতিয়া, আৰু দিনটো কি কৰিম আপোনালোকক জনাই থাকিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আজি যিহেতু মানে ভোট দিবলৈ যাম, সেইকাৰণে ৰাতিপুৱা শুই উঠি গা পা ধুই মেলি একদম চিধাই মানে মই খোৱাৰ ওপৰত মানে ৰন্ধা বঢ়াতে লাগিছোঁ আৰু ভাতটো এইফালে পাতিলোঁ আৰু এইফালে দাইলো এতিয়া পাতি দিছোঁ। মাংসটো হ'লেই আৰু আলুখিনি দিলোঁ এতিয়া অকণমান কম জুইত মানে ঢাকোন দি পেলাই হেৰি কৰি আছোঁ আৰু আলুখিনি সিজালৈকে ৰখি আছোঁ। জালুকো অকণমান দি দিছোঁ। মাংস আৰু অলৰেডি মোৰ হৈ গৈছে। এতিয়া ধুনীয়াকৈ মানে খোৱাহে কথা। আহি পেলাই খাম বাৰু, ভোট চোট দি আহি পেলাই খামহি আৰু দালিও হৈ গ'ল, এইফালে মাংস হৈ গ'ল। এতিয়া ওলামগৈ আৰু তাৰপিছত আহি পেলাই আপোনালোকক লগ পাম দেই। এয়া মোৰ দালি চিটি মাৰিলে এইফালে, এতিয়া লাহেকৈ ওলাওঁগৈ আৰু মাংসখিনি কালাৰটো চাওকচোন, ইমান বেছি ধুনীয়া লাগিছে একদম। হাঁহৰ মাংস ৰাজা এয়া হৈ গ'ল মোৰ। এতিয়া যাওঁ। এইফালে আমি ভোট দিবলৈ আহিছোঁ। কি উঠিছোঁ আৰু এইফালে আমাৰ বাইদেউ হাই বুলি কৈ দিয়া বহুত দিনৰ মূৰত। হ'ল ৰ'বা, আমি ভোট দি আহিলোঁ আৰু এতিয়া ৰাইজ। কালি পাৰ্চেল এটা আহিছিলে মানে, বেড কভাৰ এখন দিছিলোঁ। আজি এতিয়া পাৰিলোঁ বুলি ভাবিছোঁ। এয়া ভাত খাবলৈ বহিছোঁ। হাঁহৰ মাংসকণ খাই ইমান বেছি ধুনীয়া লাগিছে মানে, খাই লওঁ আৰু দেই। মজা আছে একদম, ধুনীয়া খাই লওঁ এতিয়া। ভিডিঅ' চাই থাকোঁ দেই। আমাৰ ৰাইজসকল পাগল হৈ দেৰিছে হেই জানা চুৰ কৰিবলৈ গৈছে আৰু মানুহজনৰ একদমমান চাৰ্ট এইফালে পিন্ধি পিনি গোটাই থৈছে। এতিয়া ধুবলৈ কৈছে, তাকে ধুবলৈ আহিছোঁ। তাকে ধুই মেলি লওঁ। ৰ'ব দেখাইছোঁ মোক। ৰাতিপুৱা যিহেতু লৰালৰিকৈ গ'লোগৈ, কাপোৰ ধুবলৈও নহ'লে, এতিয়া কাপোৰখিনি ধুই লওঁ বুলি ভাবিছোঁ। 10টামান বাজিছেহে। তাৰপিছত অকণমান শুম আৰু যিহেতু সোনকালে উঠিলোঁ, এনে শুব লাগিব অকণমান। এইকেইটা মই হাতেদি ধুম বাৰু চাৰ্টকেইটা, বাকী কাপোৰখিনি মেচিনত ভৰাই দিছোঁ, ধুব লাগিব এতিয়া। বাকীকেইটা ইয়াতে ধুইছোঁ আৰু চাৰ্টকেইটা মই এতিয়া চাৰ্ফত তেনেকৈ ইয়াতে ধুম, মেচিনত নুধুঁ সেইকেইটা। চাৰ্ফখিনি গুলি লৈছোঁ। অকণমান সময়ৰ কাৰণে পিন্ধিছিলে এইকেইটা, সেইকাৰণে বৰ বেছি ভালকৈ ধোৱা নাই আৰু চাৰ্ফতে এনেকৈ অকণমান হেৰি কৰি দিছোঁ। লেতেৰা হোৱা নাই যে বৰ বেছিকৈ। চুবৰকেইটা ধুই পেলাই শুকুৱাই লওঁ, শুকুৱাই পেলাই মেলিমগৈ। ভাত খালেনে আপোনালোকে? ইমান ধুনীয়া বতাহ মাৰিছে চাওক। এইখিনিতে মানে বহিব লাগিছে। অকণমান শুমগৈ বুলি ভাবিছোঁ এতিয়া কাপোৰকেইটা মেলি পেলাই। ৰাতিপুৱা ইমান সোনকালে উঠিলোঁ, টোপনি লাগি আছে কিবা। ৰ'দটো চাওকচোন ইমান চোকা। কাপোৰ মেলি হৈ হ'ল। ইমান বান্দৰ আহিছে। এই চাৰ্টকেইটা ভিতৰত মেলোঁগৈ, অকণমান মানে ৰ'দত নেমেলোঁ। এতিয়া অকণমান শুমগৈ দেই। ভাগৰ লাগি গ'লগৈ। এতিয়া অকণমান শুলোঁ, তাৰপিছত আপোনালোকক লগ পাই থাকিম। চাহ তাহ খাম মানে শুই উঠি। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেই। যদি ভিডিঅ'টো চাই ভাল লাগি থাকিলে লাইক কমেণ্ট এটা কৰি দিব আৰু অকণমান আগুৱাই নিয়াত সহায় কৰিব আৰু আপোনালোকে। লগ পাই আছোঁ তেতিয়াহ'লে দেই।
ভোট দি মানুহবোৰ আহিছে আমি 7:30 বজাতে যিহেতু দিলোঁগৈ আজৰি হ'লোঁ এতিয়া মানে বহুত দীঘলীয়া লাইন আৰু কাপোৰবোৰ সোমোৱাই লওঁ শুই উঠি পেলাই ফুচকা খালোঁ চাহ নাখালোঁ মায়ে জগাই আছিলে ফুচকা খাবলৈ ভণ্টিয়ে বনাইছিলে ঘৰতে কণীৰ পৰা লৰালৈকে গ'লোঁ যে সেইকাৰণে ভিডিঅ' কৰিবলৈ পাহৰি থকা হ'ল মানে এতিয়া ৰাতিপুৱা 10:30 মানত শুইছিলোঁ নেকি এতিয়া 2:30 বাজিলে ইমান মোৰ ভাগৰ হৈছে ৰাইজ কেলে আহিব আমাৰ ঘৰলৈ আজি আলহী এতিয়া ড্ৰেছটো অকণমান সলাই ল'লোগৈ পিঠা কেইটামান এনেকৈ নিমখীয়া পিঠা কেইটামান পুৰো বুলি ভাবিছোঁ লৰালৈকে মঠি লওঁ লৈ আহিলে হেনো বোলে আমাৰ লগাই দিছোঁ ল'ৰাটোকো কি বনাইছে আৰু কি কৰিছা দেখুৱাই দিয়া আকৌ তুমি কি কৰিছিলা ধুনীয়া এতিয়া ধুনীয়া হৈছে যিকেইটা দেখাইছিলে মানে মই এইকেইটা পুৰোঁ লৰালৈকে আলহী যিহেতু বহি আছে ৰাইজ হাতৰ কি ধুনীয়া আছে হাতৰ পাই কি এইবোৰ কি পিঠা মানে বনাই এইবোৰ চব কি কৰি পেলাইছে মানে এইটো টান নহয় মই কি কওঁ ক'ত টান নহয় পানী বেছি হ'ল আকৌ পানীটো অকণমান বেছি হ'ল বাৰু গেছটো অকণ বঢ়াই দিছোঁ পিঠাকেইটা লৰালৈকে পুৰি লওঁ ৰ'বলৈ ৰাইজ লগ পাই আছোঁ আপোনালোক সেয়াহে আৰু ই এখন মানে কি পিঠা বনাইছে আৰু মইনো কেনেকৈ ধুনীয়াকৈ বনাব পাৰিলোঁ যিহেতু আমাৰ কোমল হ'ল আকৌ মই পিঠাগুড়ি কেইটামান দি পেলাই এতিয়া মঠি দিছোঁ হৈ গ'ল এয়া আলহী হাই বুলি কৈ দিয়া অঁ দেখিছা সেইবোৰে ছোৱালী মোৰ তেল গৰম হৈ গ'ল এতিয়া এইকেইটা দি লওঁ মানে এইবোৰ কি বনালে আৰু এইকেইটা দিছোঁ এতিয়া পাৰিছানে ইমান পাতলা নকৰে গোল কৰা অকণমান ডাঠ কৰা তেনেকৈ দিয়া নাই মেকুৰীটোৱে আমাৰ ভাইটিয়ে বনোৱা একদম টেডি বিয়াৰ মোৰ বনোৱা হাতৰ পৰা নমাইছিলে নিজে আকৌ দেই পানী সৰহকৈ কমকৈ নহয় এইকেইটা মই বনোৱা এইকেইটা ধুনীয়া হৈছে গোল ভাইটিয়ে আমাৰ নাজানে শিকাইছোঁ অকণমান তেতিয়াহে পিছত মানুহজনীক সহায় কৰিব পাৰিব সেনেকৈ বিয়া নাপাতে দেই মোৰ ভিডিঅ'টো ৰেকৰ্ড হৈ আছে ইউটিউবত এইটো থাকি যাব মানে বিয়াৰ দিনাখন দেখুৱাম আৰু মই এইটো ভিডিঅ' দেই দিয়ক ভাল লাগিলে বাৰু হয়নে আৰু এয়া পিঠা তাৰ কাৰণে দিম মই গাখীৰহে দিম আমাৰ গাখীৰ চাহ আলহীক দিওঁগৈ এতিয়া ধুনীয়াকৈ খালি পিঠা হৈ আছে ভিডিঅ' কৰি থৈছোঁ আপোনাক দি দিম এতিয়া মই এইটো ফেচবুকত দি দিম এতিয়া কিহৰ শকত দেখিলে আপুনি কি কৈছে কিহৰ শকত দেখিলে আপুনি কিহৰ শকত দেখিলে অকণমান ফেটটো কমোৱা ফেট কমাবলৈ কৈছে ৰাইজ মোক দেখিছে অমিতা দালি বনাবলৈ লৈছোঁ আলহীয়ে যিহেতু আমাৰ ভাত খাই যাব দালিকণ আগত পাতি লওঁ তাৰপিছত মাংস বনাম আৰু দেখুৱাম আৰু আপোনালোকক চাই থাকিব দেই আগত দালিকণ তেল মাৰি একেকোবতে পাতি দিওঁ বুলি ভাবিছোঁ ইয়াতে মই নিমখ হালধি পাঁচফোৰণ দি ধুনীয়াকৈ তেল মাৰি দিছোঁ আৰু এতিয়া গৰম পানী দি দিম একেকোবতে দালিটো মোৰ হৈ গ'ল বেছি দেখা নাথাকে আপোনালোকক ৰ'ব বৰ আমনিহে পাব দিব দিয়া কৰি গৈ থাকিলে উতলা গৰম পানী ইয়াতে দি দিছোঁ মই এতিয়া মোৰ দাইল বনি যাব আৰু চিটিকি 3টামান মৰাই দিম মই চাউলকেইটাও ধুই আনিলোঁ এতিয়া এয়া মাংস বনাবলৈ লৈছোঁ মই মায়ে ধুই পখালি দিলে এয়া মই পিঁয়াজ আদা ৰচুন কাটি কৰি ল'লোঁ বিলাহীৰ লগত বনাম বৰ বেছি দেখাই নাথাকোঁ আপোনালোকক বনোৱাৰ পিছত দেখাম জিৰাটো দিম এতিয়া ইয়াতে তাৰপিছত ৰাতিপুৱা বনোৱাৰ নিচিনাকৈ আৰু এয়া যেনিবা অকণমান গ্ৰেভি কৰিম এতিয়া হালধি দিলোঁ ইয়াতে এতিয়া পিঁয়াজ দি দিছোঁ তাৰপিছত মাংস দি দিম আৰু সেয়াই আৰু অকণমান দেখুৱাইছোঁ এয়া এতিয়া দি দিম এতিয়া আদা নহৰু গৰম মছলা ৰেড চিলি ধনিয়া দি দিছোঁ
যিহেতু মছলা দিলোঁ ধুনীয়াকৈ ইয়াতে দিম এতিয়া মই বিলাহীও দি দিছোঁ এতিয়া ইয়াতে মই চিকেনো বেছি দিন নালাগে বনিবলৈ পিটিককৈ সিজি যায় এতিয়া আলু দিম ইয়াতে আৰু মোৰ মাংস ৰেডি হৈ গ'ল ৰাইচ এনে পটল ফ্ৰাই হৈ গ'ল মোৰ আজি খানা এয়া দালি এয়া মাংস পানী এইখিনি তুমি বহি খাই ল'বা আহা আমাৰ এগৰাকীয়ে খাবলৈ লৈছোঁ আলহী খোৱাৰ পিছত হকে নাই খোৱা মাংস এক বাটি মজা আছে মিঠা আছে অমিতা দিয়া ধুনীয়া আছে নে?